হেল্ল' ফ্ৰেণ্ডছ, আমাৰ মাজৰ বহু লোকে এইটো ভাবে যে জীৱনত যদি সুখত থাকিব বিচাৰা তেনেহ'লে ধন টকা পইচা উপাৰ্জন কৰিবই লাগিব। অৰ্থাৎ সুখী হোৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটোৱেই হ'ল টকা পইচা। আৰু এইটো একেবাৰে মিছাও নহয়। তেওঁলোকে এই কথাটো বিশ্বাস কৰিয়েই জীয়াই থাকে যে তেওঁলোকৰ হাতত যিমান বেছি ধন সম্পত্তি হ'ব সিমান বেছি সুখী হ'ব পাৰিব। আৰু এই বিশ্বাসৰ কাৰণেই তেওঁলোক ধন ঘটাৰ এক জীৱনজোৰা প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। আৰু তাৰ পৰাই আৰম্ভ হয় দুখৰ বোজালৈ সুখৰ অনুসন্ধান কৰা যাত্ৰা। এতিয়া প্ৰশ্ন হ'ল, আৰ্থিকভাৱে দুৰ্বল হোৱাটো দুখৰ কাৰণ হ'ব পাৰে নেকি? নিশ্চয় হ'ব পাৰে, কিন্তু একমাত্ৰ কাৰণ কেতিয়াও হ'ব নোৱাৰে। আমাৰ জীৱনত টকা পইচাৰ গুৰুত্ব নিশ্চয় আছে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমাৰ সুখ শান্তি কৰ্ম ধৰ্ম আদি সকলোবোৰ দিশতে টকা পইচাই নিয়ন্ত্ৰণ কৰিব। কিন্তু বৰ্তমানৰ সমাজখন দেখি দেখি আমি এইটো বিশ্বাস কৰিবলৈ বাধ্য হৈছোঁ যে টকা পইচাই আমাৰ সুখ দুখৰ নিৰ্ণায়ক হয়। আমি পাহৰি গৈছোঁ বা আমাৰ ভাবিবলৈ সময়ো নাই যে বস্তুবাদী পৃথিৱীখনৰ উপৰিও সুখ শান্তিৰে ভৰপূৰ অন্য এখন পৃথিৱী আছে, য'ত আমি কম টকা পইচা উপাৰ্জন কৰিও শান্তিত থাকিব পাৰোঁ। আৰু এই অজ্ঞানতাৰ বাবেই আমাৰ জীৱনলৈ দুখ কঢ়িয়াই অনা অন্য গুৰুত্বপূৰ্ণ কাৰণসমূহক আমি অৱজ্ঞাৰ চকুৰে চাওঁ, বা আমি সেই কাৰণসমূহৰ বিষয়ে জ্ঞাতও নহয়। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ লৈ আহিছোঁ এনেকুৱা কেইটামান কাৰণ যিবিলাকৰ কাৰণে আপোনাৰ মোৰ দৰে সমাজৰ বহু লোক সুখী হ'ব পৰা নাই। নম্বৰ 1, এটা নিগেটিভ মাইণ্ডছেট। কোনো এজন ব্যক্তি সুখী হ'ব নোৱাৰা প্ৰধান কাৰণটোৱেই হ'ল নিগেটিভলি চিন্তা কৰাটো। এই ব্যক্তিসকল জীৱনৰ কোনো ক্ষেত্ৰতে সুখী হ'ব নোৱাৰে। কোনোবা এটা দিশত সুখী হ'ব পৰা হাজাৰটা কাৰণ থাকিলেও তেওঁলোকে মাত্ৰ এটা দুখী হোৱা কাৰণ বিচাৰি উলিয়াই লয়। এক কথাত ক'বলৈ হ'লে এই লোকসকলৰ মাজত এটা দুখী আত্মাই বিৰাজ কৰি থাকে, যাৰ কাৰণে তেওঁলোক কোনো কামতেই সুখী নহয়। এইসকল লোকৰ মাজত এটা বিশেষ গুণ দেখা যায়, সেইটো হ'ল তেওঁলোকে বৰ্তমানৰ সময়খিনিক এনজয় কৰিব নোৱাৰে। তেওঁলোকৰ জীৱনত অতীতত হৈ যোৱা কিছুমান বেয়া ঘটনাক সুঁৱৰি থাকে, বা তেওঁলোকৰ ভৱিষ্যতক লৈ নিৰৰ্থক কিছুমান সপোন ৰচে, আৰু সেই সপোনৰ পৃথিৱীখনতে মুক্ত মনে বিচৰণ কৰি ভাল পায়। তেওঁলোকে বৰ্তমানৰ সমস্যাখিনিৰ সৈতে মুখামুখি হ'বলৈ ভয় কৰে, পৰাজয় হোৱাৰ ভয়ত সমস্যাৰ পৰা আঁতৰি থাকিবলৈ বিচাৰে, বা কোনো ধৰণৰ নতুন কামত হাত নিদিয়ে। সমাজলৈ তেওঁলোকে ভয় কৰে, মনত এটাই প্ৰশ্ন, সমাজে কি ক'ব? আৰু এইবিলাক কাৰণতে তেওঁলোক এটা গতানুগতিক জীৱনধাৰাৰ অধীন হৈ পৰে। আপোনালোকে যদি ভালদৰে মন দিয়ে তেনেহ'লে দেখিব যে সমাজৰ এক শ্ৰেণী মানুহৰ এইটো স্বাভাৱিক গুণ যে তেওঁলোকে আনৰ সমালোচনা কৰি তৃপ্তি লাভ কৰে। এইসকল লোকৰ পৰা বাচি থকাৰ এটাই উপায়, সেইটো হ'ল ইগনৰ কৰা বা উপেক্ষা কৰা। ব্যৱসায়ী আৰু গাধৰ কাহিনীটো সদায় মনত ৰাখিব। আপুনি যি কামেই নকৰক কিয় সমালোচনাৰ পৰা হাত সাৰিব নোৱাৰিব। গতিকে আনৰ কথা চিন্তা নকৰি নিজৰ কামত মনোযোগ দিয়ক, এটা পজিটিভ মাইণ্ডছেট গঢ়ি তোলক। নম্বৰ 2, পৰনিৰ্ভৰশীলতা, অৰ্থাৎ নিজৰ সুখৰ কাৰণে আন কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱা অৱস্থা। কিছুমান মানুহে এইটো ভাবে যে তেওঁলোকক তেওঁলোকৰ আত্মীয়সকলে বা বন্ধু বান্ধৱী বা সহকৰ্মী আদিসকলে সুখী কৰি তুলিব, বা তেওঁলোকৰ নিৰ্জীৱ সামগ্ৰীসমূহে তেওঁলোকক সুখী কৰিব। কিন্তু এয়া সৰহসংখ্যক লোকৰ ক্ষেত্ৰত হৈ নুঠে। ফলস্বৰূপে তেওঁলোকৰ জীৱনত সুখৰ বিপৰীতে দুখ বিৰাজমান হয়। এতিয়া আপোনালোকে নিজে এবাৰ ভাবি চাওক, আপোনাৰ বিষয়ে আপোনাতকৈ ভালকৈ অন্য কোনোবাই জনাটো সম্ভৱ হ'ব পাৰে জানো? আপোনাৰ ভাল লগা বেয়া লগা বা সুখী হোৱা কাৰণসমূহ আপুনিহে ভালদৰে জানিব, আৰু অন্য কোনোবাই যদি জানেও সেই কাৰণসমূহ তেওঁলোকে ভাল নাপাবও পাৰে। সকলো ব্যক্তিৰে চিন্তা ভাৱনা স্বভাৱ দৃষ্টিভংগী আদি বেলেগ বেলেগ হয়। আপোনাৰ সুখৰ কাৰণসমূহ কাৰোবাৰ দুখৰ কাৰণো হ'ব পাৰে। গতিকে নিজৰ সুখ অন্য কাৰোবাৰ ওপৰত বা বস্তুৰ ওপৰত ধন সম্পত্তিৰ ওপৰত নিৰ্ভৰ কৰাটো অতি দুখৰ বিষয়। নিজৰ সুখ কেৱল মাত্ৰ নিজৰ হাতত থাকিব লাগে। অন্য কোনোবাৰ কণ্ট্ৰলত থাকিলে আপুনি মাত্ৰ এটা যন্ত্ৰলৈহে পৰিৱৰ্তিত হ'ব। নম্বৰ 3, এটা অসুস্থ শৰীৰ। এটা অসুস্থ শৰীৰ লৈ কোনো ব্যক্তি সুখী হ'ব নোৱাৰে। দেহ মন আৰু সুখ দুখ এটা আনটোৰ সৈতে এৰাব নোৱাৰা সম্পৰ্ক আছে। শৰীৰ ভালে থাকিলে মন ভালে থাকে, আৰু মন ভালে থাকিলে মানুহ সুখী হয়। গঠনমূলক কামত নিজকে নিয়োগ কৰিব পাৰে, চিন্তা ভাৱনাসমূহ সুস্থ হৈ উঠে। জ্ঞানী লোকে কৈ গৈছে, সুখ নাই কত ধাৰুৱা, নামমাত্ৰ সুখ নাই চিৰৰোগীয়া। গতিকে অসুস্থ শৰীৰ এটা লৈ আপুনি সুখী হ'ব নোৱাৰিব। নম্বৰ 4, পৰিয়ালৰ সৈতে বেয়া সম্পৰ্ক। কোনো এজন ব্যক্তিৰ পৰিয়ালৰ সৈতে থকা সম্পৰ্কই ব্যক্তিজনৰ সুখ দুখৰ নিৰ্ধাৰণ কৰে। কাৰণ মানুহে দিনটোৰ সৰহখিনি সময় পৰিয়ালৰ সৈতে অতিবাহিত কৰে।
তেনেস্থলত ব্যক্তিজনৰ পৰিয়ালৰ সৈতে থকা সম্পৰ্ক যদি ভাল নহয়, তেনেহ'লে সেইখন ঘৰলৈ অশান্তি নামি অহাটো স্বাভাৱিক। পৰিয়ালৰ যিকোনো এজন সদস্যৰ সৈতেও যদি সম্পৰ্ক বেয়া হৈ যায়, তেতিয়া বাকী থকা কেইজনৰ সৈতেও সহজ হ'ব নোৱাৰা হয়। ফলস্বৰূপে দুখ সুখৰ সমভাগী হ'ব নোৱাৰা হয়। সৰু সৰু কথাতে বাক বিতণ্ডাৰ আৰম্ভ হয়। এটা কথা মনত ৰাখিব, যাৰ ঘৰে অহৰ্নিশে নুগুচে কণ্ডল, তাৰ ঘৰে সুখৰূপ নুফুলে কমল। অৰ্থাৎ যিখন ঘৰত নিতৌ কাজিয়াৰ সূত্ৰপাত হয়, সেইখন ঘৰত সুখৰূপী কমলে কেতিয়াও পাহি নেমেলে। নাম্বাৰ 5, নিজৰ কৰ্মক ভাল নোপোৱা। আমাৰ সমাজৰ সৰহসংখ্যক লোকেই নিজৰ কৰ্মক পচন্দ নকৰে, অথচ তেওঁ সেই কামটোকে গোটেই জীৱন কৰি থাকে, যাৰ ফলত তেওঁলোক সুখী হ'ব নোৱাৰে। ইয়াৰ কাৰণে আপোনাৰ হাতত দুটা অপশ্যন আছে। নম্বৰ 1, আপুনি বৰ্তমান যিটো কাম কৰি আছে, সেই কামটোক আপুনি ভাল পাবলৈ শিকি লওক। আৰু নাম্বাৰ 2, আপুনি যিটো কাম বৰ্তমান কৰি আছে, সেই কামটোক যদি আপুনি পচন্দ নকৰে, তেনেহ'লে আপুনি নিজে ভাল পোৱা কাম এটা কৰিবলৈ আৰম্ভ কৰক। অন্যথা আপুনি গোটেই জীৱন দুখেৰে অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। পৃথিৱীৰ ছাকচেছফুল ব্যক্তিসকল মাত্ৰ এই কাৰণটোৰ বাবেই ছাকচেছফুল হয় যে তেওঁলোকে নিজে পচন্দ কৰা কামটোহে কৰে। নাম্বাৰ 6, অৰ্থহীন প্ৰতিযোগিতা। সমাজৰ সৰহসংখ্যক লোক প্ৰকৃত সুখী নহয়, তেওঁলোকে মাত্ৰ আনক দেখুৱাই সুখী হোৱাৰ অভিনয় কৰে। এইসকল লোকৰ মাজত এটা বিশেষ গুণ দেখিবলৈ পোৱা যায়। তেওঁলোকৰ সুখ শান্তি কেৱল মাত্ৰ ধন টকা পইচা বা সামগ্ৰীৰ ওপৰতহে নিৰ্ভৰ কৰে। তেওঁলোকে তেওঁলোকৰ ওচৰ চুবুৰীয়াৰ লগত বস্তুবাদী প্ৰতিযোগিতা কৰি ভাল পায়, আন 10জনতকৈ সদায় ওপৰত থাকিব বিচাৰে, আৰু যেতিয়াই ইয়াৰ অলপ হেৰফেৰ হয়, তেতিয়াই তেওঁলোক দুখত ম্ৰিয়মান হয়। এই ব্যক্তিসকলৰ সুখ শান্তি ওচৰ চুবুৰীয়া বা অন্য লোকৰ ধন সম্পত্তি বা বিলাসী সামগ্ৰী, মান সন্মান আদিৰ সৈতে উঠানমা হৈ থাকে। নিজৰ স্থিতি বা নিজৰ প্ৰয়োজনীয়তাৰ কথা নাভাবি নিজকে শ্ৰেষ্ঠ প্ৰমাণ কৰাৰ চিন্তাত মনৰ শান্তি নোহোৱা হয়। এইসকল ব্যক্তিৰ মাজত এটা সাদৃশ্য থকা দেখা যায়। তেওঁলোকে সদায় তেওঁলোকৰ সমপৰ্যায়ৰ বা অকণমান উচ্চ খাপৰ ব্যক্তিৰ লগতহে কম্পিটিশ্যন কৰে। ওচৰ চুবুৰীয়া এজনে যদি গাড়ী লয়, তেওঁ ল'ব। লাগিলে প্ৰতিমাহে EMI দিওঁতে ধাৰত পোত গৈয়ে থাকিব। আনে যদি ঘৰ বনাইছে, তেওঁ বনাব। আৰু এনেকৈ অৰ্থহীনভাৱে প্ৰতিযোগিতা কৰি থাকোঁতে বাকীবোৰ দিশত মনোযোগ দিব নোৱাৰে। ফলস্বৰূপে বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে। অভাৱ, অনাটন, অশান্তি আৰু দুখৰ মাজেৰে জীৱন কটাবলগীয়া হয়। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। ভিডিঅ'টো যদি আপোনাৰ বাবে লাভদায়ক বুলি ভাবে, তেন্তে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।